এটা বস্তু ভালকে নথয় স্যাৰ বীৰ আহিলা হয় স্যাৰ স্যাৰ কিবা বিচাৰি আছিলে এখন কাগজ বিচাৰিছো ৰবাহে এটা বস্তু মানে ভালকে নথয় ইহঁতে একদম বেয়া কথা স্যাৰ মই বিৰাট বেয়া পাওঁ এইবিলাক আনচিজিলকে থলে মোক চাবচোন স্যাৰ পুৰা চিজিলত থওঁ চব বস্তু গুড থেংক ইউ স্যাৰ এয়া ইউনিফৰ্মৰ জোতা তোমাৰ নহয় স্যাৰ এইবোৰ ডিচিপ্লিনত থকা নহয় মানে স্যাৰ এই কালি মোক কণ্ডিশ্যন এটা হ'ল মই মানে এই ডক্টৰ তাতে চুপ থাকা কেনেকৈ বুজাওঁ এতিয়া ছাৰক তুমি মই এদিন জানা বনামে বনামে তাতে যোন থাকিব থাকিব তাতে মৰমতে হতে থাকিব এইটো কি গালক থাকিব এই কিছুমান শব্দ এৰি থৈ গৈছো মিলাই মিলাই পিছত গাবা আৰু অঁ তুমি কিন্তু এটা কথা ধুনীয়া গোৱা দেই তোমাৰ মানে সুৰ আছে মোৰ সুৰটো ভাল সুৰটো ভাল পাইছা যদি মোৰ কথাটো কোৱা মূল কথাটো মানে হেৰি মোৰ হৈ কথা এটা ছাৰক বুজাই দিব লাগে এই কোৱা না মই মানে এইযোৰ জোতা পিন্ধি আহিলোঁ এইটো কি অসভ্যালি কৰিলা তুমি কিয় আৰে পুলিচৰ এটা ডিচিপ্লিন থাকে পুলিচৰ ডিচিপ্লিনৰ এইটো পৰেনে তুমি জোতাযোৰ যে পিন্ধি আহিছা নিয়মমতে তোমাৰ এতিয়া ৰিজাৰ্ভ ক্লজ হ'ব লাগে সাসপেনশন হ'ব লাগে তুমি জানা সেইটোকে ছাৰক বুজাই দিব লাগিছিল মানে হ'ব তুমি কৈছা যদি কিয় নুবুজাম বুজাম এতিয়াই বুজাম ৰাকেশ ৰাকেশ নুশুনিলে কথাটো দে তাৰি ৰাকেশ আপুনি আহিলে না ৰাকেশ চাওঁ কি তোমাৰ বেনটো বেয়া নেকি বাৰু বিনা এমআৰআইত কেনেকৈ ৰিপৰ্ট দিছা তোমাৰ কামৰ পৰা পালোঁ তেতিয়াহ'লে বেমাৰী মানুহক কাম কৰাই পেলাই ৰিপৰ্ট ওলাই ভাল তোমাক মই কেতিয়া ক'লো মোৰ ছাছপেনশ্যনৰ কথাটো ছাৰক বুজাবলৈ কিয় এইমাত্ৰ তুমি কৰিডৰত কৈ অহা নাছিলা তুমি মোক শেষ কৰিবলৈ দিলা জানো তোমাৰ শেষৰ পেগাপ এটাও আছে কিয় নাই কোৱা কালি ৰাতিপুৱা মই ভৰিখনত দুখ পালোঁ মাজে মাজে মানুহে দুখ পাবই এই ৰ'বা বুঢ়া আঙুলিটো ফুলি গ'ল ভাগ্যে কেৰা আঙুলিটো নুফুলিল ফাল্টু কথা নকবা মই এতিয়া পুলিচৰ জোতাটো পিন্ধিব পৰা নাই সেইযোৰ পিন্ধিলে বেছি কেনেকৈ পিন্ধিবা সেইযোৰ লেডাৰ নহয় সেইকাৰণে এই কাপোৰ জোতাযোৰ পিন্ধি আহিছোঁ এইযোৰ ভাল কমফৰ্ট হেত তেৰিকা এই কথাটোকে ছাৰক বুজাই ক'ব লাগে কিয় ছাৰে মানে এইযোৰ পিন্ধিব ছাৰে কিয় পিন্ধিব মই পিন্ধি আহিছোঁ তেতিয়াহ'লে এই কথাটো ছাৰক বুজাই কি লাভ আছে? নহয় মই যে এযোৰ পিন্ধিবলৈ বাধ্য হৈছোঁ সেই কথাটোকে ছাৰক বুজাই দিব লাগে ভালকে সেই কথাটোকে তুমি অথনিৰ পৰা মোক বুজাই ক'ব পৰা নাই ছাৰ ব'লা ছাৰ এই মই যাম